হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হেল্ডি ৰেচিপি কেক এটা বনাবলৈ লৈছোঁ। ঘৰতে থকা বস্তুৰে এই কেকটো বনাব পৰা যায়। সন্ধিয়া চাহকাপৰ লগত খাবলৈ এই কেকটো মই ঘৰত বনাই থাকোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকটো বনাবৰ কাৰণে এয়া চুজি একাপ লৈ লৈছোঁ আৰু ইয়াতে গুড় মিঠৈ একাপমান হ'ব। আৰু প্ৰথমতে মই এয়া মিক্সিৰ জাৰত চুজিখিনি ইয়াতে দি পেলাই অকণমান গুড়ি কৰি ল'ম। আৰু ইলাচি 3টা দি দিছোঁ ফ্লেভাৰৰ কাৰণে। কেকটো খুব ধুনীয়া এটা ফ্লেভাৰ আহিব। আৰু চুজিখিনি চাওক ধুনীয়াকৈ মিহি কৰি লোৱা হৈ গ'ল। এতিয়া চচপেন এটাত এয়া গুড় মিঠৈখিনি দি দিলোঁ আৰু ইয়াতে অকণমান পানী দিম। এতিয়া গেছৰ ওপৰত উঠাই গুড়খিনি গলি নোযোৱালৈকে পগাই থাকিম। আৰু আমাৰ এই গুড়খিনি বাৰে বাৰে লৰাই থাকিব লাগিব। গুড় মিঠৈখিনি গলাই লোৱাৰ পিছত এতিয়া বেলেগ এটা বাচনত এয়া চালনী এখন লৈ লৈছোঁ আৰু মিক্সিত গুড়ি কৰি লোৱা চুজিখিনি আৰু ইলাচি গুড়িও 3টাও মই দি দিছিলোঁ। এয়া চাওক চালনীৰে চালি এয়া ইলাচি গুড়িখিনি ওলাই পৰিছে বাকলিখিনি। আৰু এনেকৈ চালি ল'লে ভাল হয়। আৰু অলপ মই মিলাইও লৈছোঁ। এতিয়া এই চুজিখিনিত গলাই লোৱা গুড়খিনি অলপ অলপকৈ দি পেলাই এই কেকৰ বেটাৰটো বনাব লাগিব। আৰু এয়া চুজিয়ে বহুতখিনি গুড় আমাৰ শুহি ল'ব। আৰু ইয়াতে মই পানীও পিছত এড কৰি ল'ম। এনেকৈ লৰাই লৰাই কেকৰ বেটাৰটো বনাই ল'ম। গুড় মিঠৈখিনি দিয়াৰ পিছত ভালদৰে মিলাই লৈছোঁ। আৰু এয়া চাওক চুজিৰ কেকটো বনাবলৈ লৈছোঁ, সেইটো কাৰণে অকণমান শুকান শুকান লাগিছে। আৰু ইয়াতে মই আজি পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে আধা কাপমান পানী লাগিব, কাৰণ আমাৰ চুজিখিনি ফুলিবৰ কাৰণে অকণমান সময়ো লাগিব। আৰু সেইটো কাৰণে পানী অকণমানো দি দিছোঁ। আৰু এতিয়া ইয়াতে সৰু চামুচেৰে 4 চামুচ মই ইয়াতে তেল দি দিছোঁ। তেলখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া আধা ঘণ্টাৰ কাৰণে মই এই চুজিখিনি ঢাকি থৈ দিম ভালদৰে ফুলিবৰ কাৰণে। এতিয়া এই ষ্টীলৰ বাচনটোতে মই আজি এই কেকটো বনাম। তাৰ কাৰণে চাৰিওফালে তেল লগাই লৈছোঁ। আৰু ইয়াতে এয়া A4 সাইজ পেপাৰতে মই এনেকৈ তেল সানি পেলাই লৈছোঁ আৰু চাৰিওফালে লগাই ল'ম। আৰু এয়া চাওক কেক টিনটো ৰেডি হৈ গ'ল। আধা ঘণ্টাৰ পিছত এয়া কেকৰ বেটাৰটো চাইছোঁ, খুব ভালদৰে ফুলি উঠিছে। আৰু এবাৰ মই ভালদৰে মিলাই ল'ম। এতিয়া কেকটো ফুলিবৰ কাৰণে এয়া 1 চামুচ মই বেকিং পাউডাৰ দি দিছোঁ আৰু আধা চামুচ বেকিং ছ'ডা দি পেলাই অকণমান পানী দি পেলাই এক্টিভেট কৰি লৈ আৰু ভালদৰে মিক্স কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে ইনো ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও ধুনীয়াকৈ কেকটো ফুলি উঠে। আৰু এয়া চাওক ভালদৰে মিলাই লৈছোঁ। বেকিং পাউডাৰ আৰু বেকিং ছ'ডা এয়া দিয়াৰ পিছত ভালদৰে মিলোৱাৰ পিছত এই কেকৰ বেটাৰটো বেছি সময় বাহিৰত থ'ব নালাগে। আৰু লগে লগে আমি এতিয়া এই কেক টিনটোত মই এতিয়া বেটাৰখিনি দি দিম। আৰু এই কেকটো মই আজি কেৰাহীতে বনাম, তাৰ কাৰণে মই কেৰাহীটো এয়া প্ৰিহিট হ'বলৈ দি থৈ দিছোঁ। অকণমান থপথপাই দিছোঁ ইয়াৰ বাবলছখিনি ওলাই যাবৰ কাৰণে। আৰু ইয়াতে মই ওপৰতে কাজু দি পেলাই এনেকৈ সজাই লৈছোঁ। আৰু এয়া চাওক কেৰাহীতে মই আজি কেকটো বনাম। কেৰাহীটোও গৰম হৈ গ'ল। আৰু এতিয়া এই কেকটো বহাই দিছোঁ 40 মিনিটৰ কাৰণে বেক কৰিবলৈ দিম। এয়া চাওক 40 মিনিটৰ পিছত কেকটো চাইছোঁ, ধুনীয়াকৈ ফুলিছে। আৰু এখন চুৰিৰে মই এনেকৈ সোমাই পেলাই চাইছোঁ, কোনো বেটাৰ লাগি অহা নাই কেকৰ। আৰু কেকটো হৈ গৈছে। এতিয়া নমাই থ'ম আৰু অলপ সময়ৰ পিছতে ঠাণ্ডা হ'লে মই উলিয়াই ল'ম। এয়া চাওক ঠাণ্ডাও হ'ল, মই উলিয়ালোঁ। আৰু কেকটো খুব ধুনীয়া হৈছে আৰু ধুনীয়াকৈ ফুলিছে, দেখিবলৈও ধুনীয়া হৈছে। আৰু গুড় মিঠৈৰে বনাইছোঁ কাৰণে কালাৰটো খুব ধুনীয়া হৈছে। আৰু গুড় মিঠৈৰে বনালে কেকটো হেল্ডিও হয়,
সকলোৱে খাব পাৰে। কেকটো সফ্ট আৰু স্পঞ্জি হৈছে আৰু এতিয়া এখন চুৰিৰে মই কাটিও দেখাইছোঁ। আৰু চাওক খুব ধুনীয়াকৈ কেকটো মই কাটিবলৈ লৈছোঁ। ইমান দেখতেই গম পাইছে খুব ধুনীয়া সফ্ট হৈছে বুলি। আৰু এয়া চাওক, এয়া আমাৰ কেকৰ ভিতৰখিনিও খুব ধুনীয়া হৈছে। আৰু এই কেকটো মই প্ৰায়ে বনাই থাকোঁ ঘৰত, চাহৰ লগত খাবলৈ খুবেই ভাল লাগে আৰু টেষ্টিও হয়। আৰু আজিৰ এই কেকটো মই সম্পূৰ্ণ ঘৰত থকা বস্তুৰে বনাইছোঁ। কোনো চেনি, আটা, ময়দা ব্যৱহাৰ কৰা নাই। অকল চুজি আৰু গুড় মিঠৈৰে মই এই কেকটো বনাইছোঁ আৰু খাবলৈ হেল্ডি হয়। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।